ত্ৰিবেণী ব্লগৰ আৰু এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 27 তাৰিখ। মই মানে কালি আহিলোঁ মাহঁতৰ ঘৰলৈ, কাৰণ পৰহি মানে দেওবাৰ দিনাখন ৰাতি খবৰ পাইছোঁ যে পৰীক্ষা হ'ব বুলি। মোৰ একদম মানে কেনেকুৱা লাগিছে সেইটো মুহূৰ্তত মাথা চাথা একদম কিবা লাগি গৈছেগৈ। কাৰণ মানে আগতীয়াকৈ কৈ আছিলে, গ্ৰুপত এনেকৈ মেছেজ দিছিলে যে পৰীক্ষা হ'ব, ৰুটিনো দিছিলে বাৰু। কিন্তু মই ভাবিছোঁ ইমানবাৰ এতিয়ালৈকে কেইবাৰ পৰীক্ষা পিছুৱালে ঠিক নাই। আৰু কালি আহিলোঁ ৰাতিপুৱা ডিব্ৰুগড়ৰ পৰা, মানে 4:30 বজাতে ডিব্ৰুগড়ৰ পৰা ওলালোঁ ঘৰলৈ বুলি। মানে একদমতো ৰাতিপুৱা 9টাৰ পৰা পৰীক্ষা হ'ব বুলি ক'লে, সেইটো কাৰণে ডিব্ৰুগড়ৰ পৰাতো 9টা বজাত পোৱাটো সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। আৰু ইমান ৰাতিপুৱা গাড়ী চলিব নাই তাও ঠিক নাছিলে, সেইটো কাৰণে সোনকালে 4:30 বজাতে আহিলোঁ। তাৰপৰা গোটেই ৰাতিটো হোৱা নহ'ল, এক ষ্টিল টোপনি যাব নোৱাৰিলোঁ গোটেই ৰাতিটো। আৰু ৰাতিপুৱা 4:30 আহিলোঁ। 5টালৈ 15 মিনিট থাকোঁতে গাড়ীত দিছোঁ নেকি, 5:15 গাড়ী এৰিছে। তাৰপাছত ইয়াত আহি একদম ধাম ধুম আহিছে ট্ৰেভেলাৰখন, অৱশ্যে বহুত স্পীডত চলালে কালি। আৰু মানুহটো 50% উঠাব দিছে, সেইটো কাৰণে পূৰা মানে মানুহ মানে যিমানটো হ'ব লাগে সিমানটো হোৱাৰ পিছত একদম পূৰা ক'তো ৰখা মেলোৱা নাই, একদম পূৰা আহিছে। 7:30 বজাত মই যোৰহাট পাই গ'লোহি। পাই পেলাই আকৌ এইফালৰ পৰা ভাইটিয়ে মোৰ ইউনিফৰ্ম বেগ চেগ যি বস্তু লাগে মানে এক্সামৰ কাৰণে সেইবোৰ লৈ গৈছে। আকৌ মই গাড়ীতে কাপোৰ সলাইছোঁ, ভাবকচোন কিটো পৰিস্থিতিৰ সৃষ্টি হৈছে নহয়। কাৰণ ইউনিফৰ্ম নোহোৱাকৈতো আইটিআই ভিতৰলৈ সোমাব নিদিয়ে, কলেজৰ ভিতৰলৈ সোমাব নিদিয়ে। আৰু তাত বাৰু চেঞ্জ কৰিব পাৰিলোঁহেঁতেন, কিন্তু সোমাবই যদি নিদিয়ে মই কেনেকৈ চেঞ্জ কৰিমগৈ। তাত বাৰু যদি সোমাব দিলেহেঁতেন তেতিয়া চেঞ্জ কৰোঁ। সেইকাৰণে গাড়ীৰ ভিতৰতে কাপোৰ চাপোৰ আৰি মেলি তেনেকৈ কাপোৰ চেঞ্জ কৰিছোঁ। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত আকৌ পৰীক্ষাটো আছিলে 30 তাৰিখে। 30 তাৰিখে আমাৰ আৰু এটা পৰীক্ষা আছিলে। বাকীখিনি বাৰু অনলাইন হ'ব বুলি কৈছিলে। অনলাইনটো যেতিয়াই নহওক, কিন্তু এইকেইটা পৰীক্ষা যদি হৈ যায় নহয় তেতিয়াহ'লে আমি আজৰি আৰু মানে একদম। অনলাইনটো যেতিয়া নহওক লাগিলে সেইটো বাৰু ইমান চিন্তা নাই, সেইটো মানে 2 মাহৰ পিছত পাতিলেও ইমান দিগদাৰ নাই, 2 দিনহে হ'ব তেতিয়া অকল। আৰু কালি পৰীক্ষাটো হ'ল 10টা বজাৰ পৰা হৈছে, মানে 8 ঘণ্টাৰ পৰীক্ষা কালি একদম 4টা বাজি গ'লগৈ। একেবাৰে শেষত মই কালি ভাইভাও আছিলে, প্ৰেক্টিকেলো আছিলে। আৰু কালি হৈ গ'ল সেই আকৌ 30 তাৰিখে পৰীক্ষা আছিলে। পৰীক্ষাটো কি হ'ল, এতিয়া আকৌ পষ্টপন কৰিলে। চব ইমান দূৰৰ পৰা আহিলোঁ, ইমান আশা দেখাকৈ এইবাৰ পৰীক্ষাটো দিম, যিহেতু মানে কৰোণা কালত পৰীক্ষা পাতিছে। তাৰপিছত আকৌ ভাবিলোঁ যি কি নহওক বেমাৰ হ'লেও হওক, ইমান কষ্টকৈ দুবছৰ মানে 2018 চনৰ পৰা এতিয়া 21 চন পাই গৈছেহি। পৰীক্ষা দিওঁ বুলিয়ে মানুহজনেও পঠিয়ালে, মানে হাজবেণ্ডেও ছাপোৰ্ট কৰিলে। তেখেতেও লাষ্ট পৰীক্ষা বুলিয়ে যাবলৈ দিলে, বাৰে বাৰে ঘৰলৈ আহি থাকিব লগা হৈছে। আৰু এনেকুৱা পৰিস্থিতিত আহিবলৈ মন নাযায় ইমান দূৰৰ পৰা। আকৌ মোক এতিয়া নিবলৈ অহা সেইটো এটা মানে কাম বঢ়া, ইমান দূৰৰ পৰা অকলে আহিবলৈ দিগদাৰ। আকৌ আজি যেতিয়া নটিচ পাইছোঁ যে আকৌ পৰীক্ষা পিছুৱালে, কি হ'ব ঠিক নাই, আকৌ কেতিয়া পাতিব ঠিক নাই, আকৌ আহিব লাগিব ঘৰলৈ। মানে বৰ উপায় নোহোৱা হৈছে। আৰু মই এনেকুৱাত মানে হাজবেণ্ডৰ ঘৰলৈ যাবলৈও বেয়া, কাৰণ আমাৰ বৌ অকণমান হেৰি হৈ আছে, সেইটো কাৰণে যাবলৈ বেয়া হয়। ভাইৰাছ লাগি আহিলে, আৰু দেউতাও আছে যিহেতু বয়সস্থ মানুহ। ইয়াত আহিলে এটলিষ্ট ছেপাৰেটকৈ ৰুমত থাকিব পাৰোঁ, ধৰক কিবা হ'ব পাৰোঁ। তালৈ গ'লে দিগদাৰ হৈছে, সেইকাৰণে যোৱাও নাই। আৰু মোৰো জ্বৰ হৈ আছিলে, মানে কালি ইমানেই জ্বৰ উঠিছে নহয়, মানে কেলৈ ইমান জ্বৰ উঠিলে ক'ব নোৱাৰোঁ। মই এক্সাম দিবলৈ যোৱাৰ আগত এণ্টিবায়'টিক চব খাই লৈছোঁ জ্বৰৰ, তাৰপিছতে এক্সাম দিব গৈছোঁ। কাৰণ চেক কৰিলে মানে যদি জ্বৰ ওলাই যায় তেতিয়াতো মোক এক্সাম দিব নিদিব, সেইকাৰণে। আৰু আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ ব'লক। ভিডিঅ' কৰিবলৈনো কি, এনেই আৰু চিম্পলকৈ, কাৰণ তেনেকৈ ক'তো যাবলগীয়া নাই, কৰিবলৈ এনে কোনো নাযাওঁৱেই, ঘৰতে থাকিম। তেনেকৈয়ে ভিডিঅ'টো বনাম, সৰুকৈ দেখুৱাই যাম কি কৰোঁ কি নকৰোঁ, চাই থাকিব এনে ভিডিঅ'টো। আৰু মই আজি হাতত অকণমান জেতুকা লগালোঁ, কাৰণ বিহুত লগাবই নাপালোঁ জেতুকা। তেনেকৈ থাকিলে মানে সময় নাপালোঁ বিহুত, আৰু হাজবেণ্ডৰ ঘৰত আছিলোঁগৈ যিহেতু, তাত সেইকাৰণে লগাব নোৱাৰিলোঁ। আৰু আজি সেইকাৰণে লগাবলৈ মন গ'ল কাৰণে লগাই ল'লোঁ অকণমান। আৰু এফালে আমাৰ বগু শুই আছে, আৰু এইফালে ভাইটিয়ে পানী বটলটো আনি মুখৰ আগতে থৈ দিছে মোৰ ভাগৰ। আৰু সেয়াই লেতেৰাখন চা, হেল্ল' এভৰিৱান। এতিয়া সময় নহয়, দুপৰীয়া 3টা বাজি গৈছে, আৰু ইমানেই গৰম নহয়, ভিতৰত থাকিব নোৱাৰি। আমাৰ ঘৰটো গোটেই গেছ হৈ যায়, মানে একদম গছ গছনি নাই যে, নতুনকৈ বনোৱা ঘৰ, আৰু ওপৰখনো বনোৱা নাই যে, সেইকাৰণে বহুত গৰম হৈ যায়। সেইকাৰণে ঘৰৰ দাঁতিত বহি আছোঁহি, আহি পেলাই মা আৰু মই দুইজনী। ইয়াত মানে বতাহ মাৰিছে অকণমান ঠাণ্ডা, ঘৰটো ছাঁ পৰিছে এডোখৰত, সেইকাৰণে এডোখৰত বহি আছোঁহি। ইমানেই গৰম, মানে গোটেই গছৰ পাত চাত একদম গোটেই শুকাই গৈছে, একদম
মানে ইয়াত যোৰহাটত বহুত গৰম পৰিছে ডিব্ৰুগড়ৰ তুলনাত মানে। আৰু আজি জেতুকা লগোৱা হাতখন চাওক, কালাৰ বেছি সময় মই নথলোৱে, 10-20 মিনিটমান থলোঁ আৰু ভালকৈ ধৰিলে বাৰু কালাৰটো। আৰু এইফালে যে এই পথাৰখন দেখিছে, এইখন আমাৰে হয়, মানে আমাৰে মাটি হয় এইখিনি। আৰু এইডোখৰত কল এথোকাও লাগিছে। এই গোটেই মাটিখিনি অৱশ্যে আমাৰ নহয়, মানে ইয়াত এপুৰা মাটি আমাৰ হয়, মানে ৰোৱা তোলা কৰিলেও একদম ঘৰৰ পৰাই মানে চব দিব পাৰি আৰু একদম, সেইকাৰণে ভাল আৰু একদম ঘৰৰ লগতে লাগি আছে এইখিনি মাটি, খেতি মাটি মানে আমাৰ। আৰু এইফালে নতুনকৈ আমাৰ ঘৰ বনাইছে, সেইটো কাৰণে গছ গছনি এতিয়া ৰুইছে। আৰু এই অমিতাজোপা দেখিছেনে, ঘৰৰ একদম তলৰ পৰা উঠোৱা নিচিনাকৈ উঠিলে। ফুচকা একদম তলতে পূৰা মেলি লৈছোঁ, আৰু আমাৰ ৰকি একদম মুখ মেলিছে। আৰু ফুচকা অনা মানুহটো হৈছে এইটো চেনিকাই। হেল্ল' এভৰিৱান, এতিয়া সময় ৰাতিপুৱা 7:30 বাজিছে আৰু মই কাম বন কৰি আজৰি হৈছোঁ ঘৰৰ। এফালে ভাইটিও এফালে যাব ল'ব, গাড়ী ছাৰ্ভিচিং দিবলৈ যায় বোলে। আৰু এটা আপোনাক বস্তু দেখাম, চাব ৰ'ব। এই জেঠীটো চাওক, ঘড়ীটোত কেনেকৈ কাটাকেইডালত ৰখি আছে, সি ভাবিছে কিবা খোৱা বস্তু নেকি, সি কাটাকেইডালতে মানে মুখখনে হেৰি কৰি খাইছেগৈ। আৰু আমাৰ ঘৰৰ ডেক'ৰেশ্যনটো মই অকণমান দেখুৱাই দিছোঁ। এই বাটাৰফ্লাইকেইজনী ময়ো লগোৱা, আৰু এই খালৈটো যে আমাৰ ককাই বনাই দিছিলে। আৰু মোৰ এইফালে এই বিচনাখনত এই সমগ্ৰ বস্তুখিনি মোৰ হয়, মানে পুতলাখিনি এইখিনি চব মই নিজে নিজৰ পইচাই কিনিছিলোঁ। আৰু এই চবতছে মোৰ ভাল লগা পুতলাটো হৈছে ডাঙৰটো, এইটো 3 ফুট আছে, বহুত ডাঙৰ হয় এইটো, ইয়াক মোৰ বহুত ভাল লাগে। আৰু এই পিল'কেইটা যে দেখিছে, এইকেইটা মই বনোৱা হয়, মানে শিকিছিলোঁ, এইকেইটা মই বনাইছিলোঁ মৰিনীত থাকোঁতেই। সেয়াই, আৰু ড্ৰয়িং ৰুমটো এনেকৈ চিম্পুলকৈ থৈছোঁ। আৰু আজি ব্লগটো আমি ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আৰু আমাৰ ঘৰত এখেত আহি পালেহি ৰাতিপুৱা, এতিয়া ৰাতিপুৱা 7:30 বাজিছেহে। মোৰ গা পা ধোৱা নাই, কাৰণ আজি অকণমান কাম চলি আছে, টিউবেলৰ মানে টিউবেলটো অকণমান বেয়া হ'ল, সেইটো মানে কাম চলাই আছে, সেইটো কাৰণে। আৰু কাৰেণ্টটো গুচি গ'ল পানী টানিবলৈ মটৰৰ, সেইটো কাৰণে অকণমান পিছত ধুমগৈ। আৰু এখেত আহি পালেহি আমাৰ ঘৰলৈ ৰাতিপুৱা মই বোলে ঘৰত চাহ খাই অহা নাই বোলে, এনেকৈ কৈছেহি। হাই গৈ দে, কি কৈছা আগতচোন? ভালনে তোমালোকৰ? হেৰি, আৰু আজি ব্লগটো ইমানতে সামৰোঁ ভাবিছোঁ। যদিহে ভাল লাগে আপোনালোকে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেল নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু নতুন এটা ব্লগত লগ পাই আছোঁ, কাৰণ পৰহিলৈ পৰা যামগৈ, কাইলৈ হাজবেণ্ড আহিব নিবলৈ। 2 তাৰিখে যামগৈ, পৰহিলৈ নহয় 2 তাৰিখে যামগৈ। ইলেকশ্যনত যি হয় ৰিজাল্ট দিব, সেইদিনাখনে যামগৈ আমি, কাৰণ লকডাউন হোৱাৰ কথা আছে, কাৰণ 2 তাৰিখলৈকে লকডাউন নহয়, সেইটো চিয়'ৰ। 2 তাৰিখৰ পিছতে হ'লে লকডাউন হ'ব। আৰু দেওবাৰে যামগৈ, একদিন থাকিম আৰু, মানে 2 দিন থাকিম আৰু। ঠিক আছে তেনেহ'লে আজি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।